ইন্নামা ইয়ামুরু মাসাজিদাল্লাহ, যিসকলে মছজিদ নিৰ্মাণ কৰে, মান আমানা বিল্লাহ, আৰু আল্লাহৰ ওপৰত ঈমান আনে, ওয়াল ইয়াউমিল আখিৰ, আৰু কিয়ামতৰ ওপৰত ঈমান আনে, ওয়া আকামাস সালাহ, আৰু নামাজ আদায় কৰে। লাষ্টত যাই আল্লাহ ৰাব্বুল আলামিনে বৰ্ণনা কৰিছে তেওঁলোক হল মুমিন সকলৰ হেদায়ত প্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত। আল্লাহ ৰাব্বুল আলামিনে আমাক যিখিনি আমাক সম্পদ দান কৰিছে আল্লাহ ৰাব্বুল আলামিনে, সেই সম্পদৰ পৰা আমি দান কৰিছো নেকি? আমি মুমিনৰ অন্তৰ্ভুক্ত হৈছো নেকি? ইয়াতে আয়াতত আল্লাহ ৰাব্বুল আলামিনে আমাক কৈছে যি ব্যক্তিসকলে কি কৰিব, আল্লাহ ৰাব্বুল আলামিনৰ মছজিদ নিৰ্মাণ কৰিব, তেওঁলোকে কি কৰিব? ঈমান ওয়ালা অন্তৰ্ভুক্ত হ'ব। সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা হাদিসত বৰ্ণনা কৰিছে, মান বানা লিল্লাহি মাসজিদান, যি ব্যক্তি আল্লাহৰ ৰাস্তাে আল্লাহৰ কাৰণে মছজিদ নিৰ্মাণ কৰিব, মছজিদ বনাব, মছজিদ সৌন্দৰ্য কৰিব, মছজিদত কিবা দান কৰিব, বানাল্লাহু বাইতান ফিল জান্নাহ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে আল্লাহ রাব্বুল আলামিনে কিয়ামতের দিন সেই ব্যক্তির কারণে জান্নাতত এখন ঘর বনাই দিব। সুবহানাল্লাহ। আর জান্নাতর সেই ঘর এনেকুৱা হ'ব, তাৰে প্ৰতিটো ইট হীৰা মুক্তা ইত্যাদি দি কেনে তাৰে ইট বনোৱা হ'ব, তাৰে খুঁটি বনোৱা হ'ব জান্নাতৰ ঘৰত। তাৰে তাৰে বিছনা, তাৰে তলৰ ফ্লোর হীরা মুক্তা ইত্যাদি দি বনাই দিয়া হ'ব। সুবহানাল্লাহ। আৰু যদি আমি এই পৃথিৱীখন যদি 7 বাৰ বিক্ৰী কৰো, তেতিয়াহ'লে 7 বাৰ, অলপ চিন্তা কৰক, যদি মোক বা আপোনাক এই আদাবাৰী অঞ্চলৰ গোটেই মাটি ঘৰ যিমান যি আছে সকলো বস্তুৰ যদি মালিক বনাই দিয়া হয়, যে সকলো মাটি আপোনাৰ আজিৰ পৰা, কিমানখিনি খুচি হ'ব? তাৰপিছত যদি অলপ আগবাঢ়ি যাওক, বৰফিত্ৰী সমষ্টি দি দিলা আপোনাক, আকৌ আৰু অলপ আগবাঢ়ি যাওক, তাৰপিছত যদি গোটেই অসমৰ দি দিলা, যে গোটেই অসমৰ মাটি আপোনাৰ, আৰু অলপ আগবাঢ়ি যাওক, গোটেই ভাৰতৰ মাটি আপোনাৰ নামত কৰি দিলো, খুচি কিমান হ'ব? এইবাৰ অলপ চিন্তা কৰক, গোটেই পৃথিৱী যদি বিক্ৰী কৰে, আপুনি 7 বাৰ বিক্ৰী কৰে, 7 বাৰ বিক্ৰী কৰাৰ পিছত আপোনাৰ ওচৰত যিমানখিনি টকা হ'ব, যিমানখিনি টকাৰ আপুনি মালিক হ'ব, সেই গোটেই টকা দি কেনে আপুনি যদি জান্নাতৰ এটা ইটা কিনিব বিচাৰে, তথাপিও তাৰ মূল্য নহ'ব। সুবহানাল্লাহ। কেতিয়াবা আল্লাহ ৰাব্বুল আলামিনে বৰ্ণনা কৰিছেন, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জৰিয়তে, মান বানা লিল্লাহি মাসজিদান বানাল্লাহু লাহু বাইতান ফিল জান্নাহ, আও কামা ক্বালা আলাইহি সালাতু ওয়াসালাম। যে ব্যক্তিয়ে মছজিদ নিৰ্মাণ কৰিব, মছজিদ বনাব, আল্লাহ ৰাব্বুল আলামিনে জান্নাতত তেওঁৰ কাৰণে এখন ঘৰ বনাই দিব। এইবাৰ এখন ইটাৰ দাম যদি গোটেই পৃথিৱী 7 বাৰ বিক্ৰী কৰি কেনেও মই দিব নোৱাৰো, সেই জায়গাত আল্লাহ ৰাব্বুল আলামিনে মছজিদ নিৰ্মাণ কৰিলে, আল্লাহ ৰাব্বুল আলামিনে সেই জায়গাত মোক সেই ইটা দি কেনে, সেই বালা চিমেণ্ট দি কেনে আল্লাহ ৰাব্বুল আলামিনে কি কৰিব? জান্নাতত মোক ঘৰ বনাই দিব। সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এখন হাদিসত বৰ্ণনা কৰিছে, আৰু এই হাদিসত বৰ্ণনা কৰিছে কি ইদা মাতাল ইনসান ইনকাতা আমাল, যেতিয়া মানুহ ইন্তেকাল হৈ যায়, মৰি যায়, এই দুনিয়াৰ পৰা বিদায় হৈ যায়, ইনকাতা আমাল, তেওঁৰ আমলসমূহ বন্ধ হৈ যায়, হয় না নহয়? হয়। এবাৰ মই মৰি যাম, মোৰ সন্তানসকল আছে বা তেওঁৰ পৰা যিসকলে জন্ম পাব, তেওঁলোক এনেকুৱাকে তাৰ পৰা যিমান জন্ম পাব চব এই সকলে আৰামত একদম এনেকুৱা, তেওঁলোকৰ কোনো ধৰণৰ কষ্টই নহ'ব, এনেকুৱা মই এখন কাম কৰি থৈ যাম, তাৰ পৰা ইনকাম হ'ব আৰু তেওঁলোকে খাব।
এনেকুৱাটো চবে বিচাৰি আছে, নিবিচাৰে। চবে বিচাৰে মোৰ সন্তানে মই ইমানখিনি কৰি থৈ যাওঁ, তাৰ পৰা উৎপাদন হোৱা বস্তুখিনি তেওঁ কি কৰিব, লাভান্বিত হ'ব, আৰামত খাব পাৰিব, এই উদ্দেশ্য। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনেকুৱা এখন আমল, এনেকুৱা এটি আমল আমাক দি দিছে, যিটো আমল দি দিলে তাৰ মানে কি কৰিম, আমি মৰি যোৱাৰ পিছতো তাৰ পৰা পাই থাকিম। ইদা মাতাল ইনসান, যেতিয়া মানুহ ইন্তেকাল হৈ যায়, ইনকাতা আমালু, তেওঁৰ আমল বন্ধ হৈ যায়, ইল্লা মিন সালাসাতিন, কিন্তু তিনিটা আমল। এক নম্বৰত বৰ্ণনা কৰিছেন সাদাকাতিন জারিয়াতিন, সাদাকায়ে জারিয়া। সাদাকায়ে জারিয়া কি? মই 1 টকাই হওক, 10 টকাই হওক, 20 টকাই হওক, 50 টকাই হওক, 100 টকাই হওক, যিমানলৈকে হওক, মই যদি কি কৰিছো, মাদ্ৰাসা হওক, মছজিদ ইত্যাদি কামত মই লগাইছো, তাৰ নিৰ্মাণৰ কামত মই লগাইছো, মছজিদৰ কোনো বস্তু বনোৱা হৈ আছে বা খুঁটিয়ে বনোৱা হৈ আছে, তাতে মই 1 টকাই যিমানখিনি মোৰ সক্ষম মই দিছো, সেই বস্তু, সেই টকা দি কিনে যিখিনি বস্তু বা মই দিয়া বস্তুখিনি যিমান দিনলৈকে সেই জাগাত থাকিব, যিমান দিনলৈকে সেই ঘৰৰ লগত সেই জাগাত থাকিব, মই মৰি গলেও তাৰ পইচা মই সওয়াব পাই থাকিম। সুবহানাল্লাহ। বুজিবা নাই কথা? মই যদি এই মছজিদৰ নিৰ্মাণৰ যিখিনি কাম চলিব, টাইলছ লগোৱা হওক বা খিৰিকী ইত্যাদিৰে হওক বা ইটাই লগোৱা হওক, সেই কামত যদি মই ইটা দিলো বা চিমেণ্ট দিলো, যিমান দিনলৈকে সেই বস্তুখিনি থাকিব তাৰ পৰা মই পায়ে থাকিম। ইমান মজাৰ ইণ্টাৰেষ্ট, যিটো খাওয়ার কারণে আমি পাগল। বুঝি পাও না? আল্লাহ রাব্বুল আলামিনে এনেকুৱা আমলত আমাক আগভাগ লোৱাৰ তৌফিক দান কৰক। লাহে আল্লাহ রাব্বুল আলামিনে এনেকুৱা কামত, আল্লাহ রাব্বুল আলামিনে এনেকুৱা কামত আমাক সকলোকে আল্লাহ রাব্বুল আলামিনে অতি আগ্রহৰ হৈছে। আল্লাহ রাব্বুল আলামিন আমাক অংশ ল'বলৈ আল্লাহ রাব্বুল আলামিনে তৌফিক দান কৰক। সকলোকে আমিন। দুই নম্বৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছেন, ওয়ালাদিন সালিহিন ইয়াদউ লাহু, এনেকুৱা নেক বান্দা, এনেকুৱা নেক সন্তান, এনেকুৱা নেক সন্তান তেওঁ এৰি গৈছে, ইয়াদউ লাহু, তেওঁৰ কাৰণে দোৱা কৰে আৰু সেই দোৱা তেওঁ পায়ে থাকিব, তেওঁ পায়ে থাকিব। আজি আমি ইয়াত আছিও বহুতৰে আম্মা আব্বা দুখাইছে, বহুতৰে আম্মা আব্বা এই পৃথিৱীৰ পৰা বিদায় লৈছে, ভিতৰত আব্বা ডাক আছে মাতিব পৰা নাই, ভিতৰত আম্মাৰ মাত আছে, আম্মাৰ ডাক আছে মাতিব পৰা নাই, দিলৰ ভিতৰত কষ্ট লৈ আছো আমি। কেতিয়াবা কেতিয়াবা এনে হয় মোৰ আব্বাই পৃথিৱীত আছিল, বহুত অপৰাধ কৰি গৈছে, নামাজ পঢ়া নাই, নাফৰমানি কৰিছে, আজি মই অসুবিধা পাইছো। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে, যদি সন্তানে দোৱা কৰে মা বাবাই পায়, তেতিয়াহ'লে আমি ইয়াৰ পৰা আজম লৈ লওঁ, ইয়াৰ পৰা সংকল্প লৈ লওঁ, ইয়া আল্লাহ, আমি অকলশৰীয়া হৈ কিনে হাত উঠাম, ইয়া আল্লাহ, মই আজিৰ পৰা এই কথা আপোনাৰ ওচৰত পেশ কৰি আছো, মোৰ বাবাই যিমানখিনি এই পৃথিৱীত থাকাতে অপৰাধ কৰি গৈছিল, সকলো অপৰাধৰ পক্ষপাতী হৈ কেনে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰি আছো, আপোনাৰ ওচৰত তওবা বিচাৰি আছো, মোৰ আব্বাজনক মাফ কৰি দিয়া, মোৰ আম্মাজনক মাফ কৰি দিয়া। আমি সকলোৱে এনেকুৱা কৰি দোৱা কৰিম তো ইনশাআল্লাহ। আল্লাহ ৰাব্বুল আলামিনে সকলোকে তৌফিক দান কৰক। তাৰে পিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 3 নম্বৰত বৰ্ণনা কৰিছে, ওয়া ইলমিন ইয়ানতাফিউ বিহি, এনেকুৱা ইলম যিটোৰ দ্বাৰা তেওঁৰ ফায়দা পਹੁঁচায়। আল্লাহ ৰাব্বুল আলামিনে এনেকুৱা জ্ঞান আমাক পৃথিৱীত বিলাবলৈ আল্লাহ ৰাব্বুল আলামিনে তৌফিক দান কৰক, যিটোৰ জৰিয়তে মানুহৰ ফায়দা হয়। তেনেকুৱা আমলৰ পৰা আমি কি পাই থাকিম, সওয়াব পাই থাকিম। আল্লাহ ৰাব্বুল আলামিনে আমাক তেনেকুৱা আমল কৰিবলৈ তৌফিক দান কৰক। সময় কম, দীঘল হৈ আছে, ময়ো বুজি আছো, মই সংক্ষেপে এতিয়া শেষ কৰি দিম। সকলোৱে দোৱা কৰিব, আৰু দীঘল কৰিব লগা আছিল। আমাৰ শেখ সাহেব ইতিমধ্যে ইয়াত উপস্থিত হৈছে। আপোনালোকে
যিমানখিনি কথাই কোৱা গেল ইয়াৰ মাজৰ পৰা কমস কম এইখিনি কথা আমি বুজি পাইছোঁ যে আমি যেতিয়াই থাকোঁ যি জাগাত যেনেকুৱা অৱস্থাত থাকোঁ কমস কম গুনাহ কিবা ধৰণৰে গুনাহ হয় মোৰ ধাৰণা হয় যে এইটো গুনাহ তেতিয়াই মই আল্লাহ ৰাব্বুল আলামিনে বৰ্ণনা কৰা ইন্না আলাইকুম লাহাফিজিন কিরামান কাতিবিন মনত পেলাম তো ইনশাআল্লাহ এই সিসিটিভি ক্যামেৰাৰ কথা মনত থাকিব সকলোৰে ইনশাআল্লাহ যদি থাকে তেতিয়াহ'লে গুনাহ আর নহয় আল্লাহ ৰাব্বুল আলামিন সকলোকে মনত ৰাখিবলৈ মনত ৰখাৰ কাৰণে তৌফিক দান কৰক মোৰ কাৰণে দোৱা কৰিব আৰু মছজিদৰ কাৰণে যদি কিবা কালেকশ্যন হয় তেতিয়াহ'লে সকলোৱে যিমানখিনি হক আছে দান কৰি গেলে কাল কিয়ামতৰ দিনা সেই জান্নাতত নিজৰ ঘৰ বনোৱাৰ কাৰণে নিজক আগ্ৰহ কৰক কাৰণ এই পৃথিৱীৰ পৰা মই আপুনি সকলোৱে যাম লগত কি লৈ যাম সেইখিনি ইয়াৰ পৰা ল'ব লাগিব মই পৃথিৱীত বহুত কম্পিটিশ্যন কৰি আছোঁ মোৰ একাউণ্টৰ পইচা বহুত হওক তাতকৈ বেছি হওক মোৰ ঘৰ তাতকৈ ধুনীয়া হওক মই বহু ধৰণৰ কম্পিটিশ্যন কৰি আছোঁ কিন্তু এই কম্পিটিশ্যন কৰি চাম আজি মই সকলোতকৈ বেছি দান কৰি তাতকৈ ধুনীয়া ঘৰ মই জান্নাতত বনাম সুবহানাল্লাহ